নমস্কাৰ বন্ধুসকল, আজি 2023 চনৰ সোমবাৰ আৰু এই নৱবৰ্ষত আপোনালোকৰ সকলোলৈকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা বন্ধুসকল, মই আজি এই নৱবৰ্ষত মনতে এটা স্থিৰ কৰি লৈছিলোঁ যে মোৰ কিছুমান অভিজ্ঞতা আছে, আৰু সেই অভিজ্ঞতাবিলাকৰ ভিতৰত অন্যতম এটা হ'ল ছাইমদ তৈয়াৰ কৰা। গতিকে আজি বন্ধুসকল, মই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ যে ছাইমদ কেনেকৈ তৈয়াৰ কৰে। আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। লগতে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, মই বিশেষ দেৰি কৰিব খোজা নাই, গতিকে মই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। এয়া প্ৰথমতে মই ছাইমদ বনাবৰ কাৰণে কেইটামান বস্তু মানে প্ৰয়োজন হয়। গতিকে এয়া হ'ল প্ৰথমতে পতান ধান। যিকোনো ধানৰ পতান ধান, যিকোনো ধৰণৰ পতান ধান হ'লেই হ'ল। আৰু তৃতীয়তে লাগিব ধানৰ এইটো ফলীয়া তুঁহগুৰি, ধানৰ ফলীয়া তুঁহগুৰি লাগিব। তাৰপিছতে বন্ধুসকল, মই প্ৰথমতে এখন ভগা টিং যোগাৰ কৰি লৈছোঁ। আৰু এই ভগা টিংখনত মই শুকান খেৰ পাৰি লৈছোঁ, ভাল ধৰণে শুকান খেৰ পাৰি লৈছোঁ। অলপ ডাঠকৈ পাৰিব লাগিব, অলপ ডাঠকৈ পাৰিব লাগিব। যাতে ধুনীয়াকৈ বস্তুখিনি যাতে আধা পোৰা কৰি ল'ব পাৰোঁ। তাৰপিছতে মই বন্ধুসকল পতান ধান দি লৈছোঁ। পতান ধানখিনি এনেকৈ আপোনাৰ বন্ধুসকল মেলি ল'ব লাগিব। পাতলকৈ ছটিয়াই এই পতান ধানখিনি মেলি ল'ব লাগিব। ইয়াৰ পিছতে বন্ধুসকল লগতে এই ফলীয়া তুঁহটো ছটিয়াই ল'ব লাগিব। ফলীয়া তুঁহটো ছটিয়াই লৈ পুনৰ মই অলপ পতান ধান দি ল'ম। যাতে খাৰখিনি সুন্দৰকৈ জ্বলাই ল'ব পৰা হ'ব। পুনৰ মই অলপ ফলীয়া তুঁহগুৰি মই দি লৈছোঁ। পুনৰ মই অলপ পতান ধান দি লৈছোঁ।
ইয়াৰ পিছতে জ্বলাবৰ কাৰণে পুনৰ ওপৰত মই অলপ খেৰ দি দিছোঁ, শুকান খেৰ। এতিয়া মই খেৰখিনি এই মিশ্ৰণখিনি জ্বলাই দিম। মিশ্ৰণখিনি জ্বলাই দিছোঁ। ইয়াৰ লগতে লগে লগে আমাক এডাল এনেকুৱা এটা খুঁটি কামি প্ৰয়োজন হ'ব। মই আগতীয়াকৈ গোটাই ৰাখিছোঁ। তাৰপিছতে আমাক এখন লাগিব বিচনী। এনেকুৱা ধৰণৰ বিচনী বা ঢকুৱা এখন হ'লেই হৈ গ'ল। আমি ধৰি লওক জ্বলাই দিছোঁ। লাহে 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 গোটেইখিনি জ্বলি যাব, কিন্তু ওপৰখিনিয়ে বন্ধ অকল। লাহে লাহে এইটো জ্বলাই যাব, জ্বলি যাব। কিন্তু মন কৰিব লাগিব যে গোটেইখিনি খাৰ একেবাৰে জ্বলি ছাই হৈ নাযায়। ইয়াক আমি আধা জ্বলা আধা পোৰা কৰিব লাগিব, যাতে ছাই মদৰ কাৰণে খাৰখিনি উপযোগী হয়। এতিয়া চাওক, এই যিখিনি খাৰ আছে, এই পোৰা যিখিনি জ্বলি যোৱা যিখিনি খেৰখিনি আমি পিছনি মাৰি ওলাই দিছোঁ। এইখিনি প্ৰয়োজন নাই। এইখিনি ওলাই দিয়া হৈছে যাতে বেছি মিহি হৈ নাযায়। বেছি জ্বলি গৈছে, এতিয়া আমি লাহে লাহে আধা জ্বলা কৰিবলৈ চেষ্টা কৰিম, যাতে গোটেই বস্তুখিনি আধা জ্বলা হয়। এই ধৰণে বেছি জ্বলিলে বেয়া হয়। সেইকাৰণে কি কৰা হৈছে, ইয়াক চপাই মেলি সকলোখিনি চপাই মেলি আধা জ্বলা কৰিবলৈ চেষ্টা কৰা হৈছে, যাতে সম্পূৰ্ণ জ্বলি নাযায়। ছাই মদৰ কাৰণে সম্পূৰ্ণ জ্বলি যোৱাটো ভাল নহয়, গতিকে ইয়াক আধা জ্বলা কৰিবই লাগিব। চাওক, এইখিনি মই গোটাই দিছোঁ, সকলোখিনি গোটাই দিছোঁ। অকণমান ওলাই দিম, এই ধৰণে ভাঙি আমি লুটিয়াই দিম, যাতে বাকীখিনি জ্বলিবলৈ সুবিধাটো হয়। এইটো চব
পুনৰ আমি বেছি দিম। এই খাৰখিনি অৰ্থাৎ পতান ধানখিনি আৰু তুঁহগুৰিখিনি জ্বলাই আমি আধা জ্বলা কৰি ৰাখিছোঁ। ইয়াৰ লগতে ভাত আৰু দৱাই মানে যিটো দৰৱ, সেই দৰৱটো মিশ্ৰণ কৰি কি ধৰণে ইয়াক ৰাখিব লাগিব, কিমান দিন ৰাখিব লাগিব আৰু কেনেকৈ তৈয়াৰ কৰিব লাগিব, পৰৱৰ্তী ভিডিঅ'ত আমি সেইখিনি দাঙি ধৰিম। গতিকে আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।